বৰখামুখ পঞ্চায়ত শক্তিৰ প্ৰতিনিধি সভা চলি আছে। ইয়াতে আমাৰ সন্মিলিত গণশক্তি অসম, নাৰী শক্তি অসম আৰু এই দুটা কমিটি গঠন হ'ব। ইয়াৰ পিছত শ্ৰমিক শক্তি আৰু কৃষক শক্তি গঠন কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াতে পূৰ্ণ সহযোগিতা আমি পাইছোঁ। সন্মিলিত গণশক্তি অসমৰ যিবোৰ কৰ্মসূচী এইখিনিত বহুত মানুহে আকৰ্ষিত হৈছে আৰু ইয়াতে এই সুযোগ লৈ পেলাই এই প্ৰতিনিধি সভাৰ সুযোগ লৈ বহুতো বিজেপি কৰ্মী ইয়াতে যোগদান কৰা আমি দেখা পাইছোঁ আৰু কিছুমান মূল পদবীটো আছিলে প্ৰেছিডেণ্ট যুৱ মৰ্চাৰ ছেক্ৰেটৰী এওঁলোকেও ইয়াতে আজি জইনিং প্ৰগ্ৰেমত সহযোগ জইনিং কৰিছে আৰু ভৱিষ্যত আমি আশা কৰিছোঁ সন্মিলিত গণশক্তি অসম বৰখামুখ এই পঞ্চায়ত শক্তিত খুব শক্তিশালী হ'ব বুলি আমি আশা ৰাখিছোঁ। কিয়নো যেনেকৈ আজি 100-150 মান হ'ব বিজেপি কৰ্মী জইনিং হৈছে ইয়াতে। ভৱিষ্যত আমি শক্তিশালী হোৱাৰ আশা আমি হিচাপে আছে আৰু বৰ্তমান সমস্যাটো উন্নতি আছে। ভূমিপটনৰ ব্যৱস্থাটো হোৱা নাই। আমি আশা কৰিম অনাগত দিনত এই ভূমি সমস্যা সমাধানৰ কাৰণে আমাৰ স্থানীয় বিধায়কৰ সহযোগিতা বৰখামুখ শাখা শক্তিৰ আজি এখনি আমাৰ সাংগঠনিক ৰাজহুৱা সভা হৈছিল। এই সভাত এখন নতুন সমিতি গঠন হ'ব। সমিতি গঠনৰ কাম কাজ চলি আছে। আমি সন্মিলিত গণশক্তি অসম হিচাপে উজনি অসমৰ প্ৰায়কেইটা জিলাতে আমি সাংগঠনিক কাম কাজ চলাইছোঁ আৰু ঢকুৱাখানাতো পুনৰ্দমে ইয়াৰ সাংগঠনিক কাম কাজ চলি আছে। এই অংশ হিচাপে আজি আমি বৰখামুখ শাখা শক্তিতে মানে সভাখন অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ উদ্দেশ্য হৈছে যে আমি ঢকুৱাখানাত শক্তিশালীভাৱে এই আঞ্চলিক ৰাজনৈতিক দলবোৰ জনতাৰ মাজলৈ লৈ যাবলৈ সংকল্পবদ্ধ হৈছে আৰু সন্মিলিত গণশক্তি অসমে বৰ্তমান চৰকাৰখনৰ লগত একেলগে মিত্ৰতাত আছোঁ যদিও ঢকুৱাখানাত অযোগ্য বিধায়ক প্ৰাক্তন মন্ত্ৰী নৱকুমাৰ দলে ডাঙৰীয়াৰ বিৰুদ্ধে আমি কাম কাজ কৰিছোঁ। ঢকুৱাখানাত নৱদলৰ বিৰুদ্ধে আমি যদিও নিৰ্বাচন খেলোঁ বা নেখেলোঁ এইটো বেলেগ কথা, কিন্তু নৱদলৰ বিৰুদ্ধে আমাৰ সাংগঠনিক কাম কাজ সদায় বিৰুদ্ধে থাকিব। তেওঁ যি দলতেই নাথাকক লাগিলে আমি তেওঁৰ বিৰুদ্ধে সদায় কাম কাজ কৰিম। এজন প্ৰতিনিধি আমাৰ ভূমি যিখন কমিটি পট্টা বন্দোবস্ত কৰা, মাটি হস্তান্তৰ কৰা বা কোনে পট্টা পাব লাগে নালাগে এই যিখন কমিটি আছে মহকুমা ভূমি যিখন সমিতি এই সমিতিত আমাৰ এজন প্ৰতিনিধি ইতিমধ্যে গভৰ্ণমেণ্টে শেহতীয়াকৈ নিয়োগ কৰিছে। গতিকে আমি ভাবিম যে অনাগত দিনত আমাৰ অঞ্চলত যিবিলাক ভূমি সমস্যা আছে এই সমস্যাখিনি আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিজনৰ উদ্যোগত সমাধান হ'ব। বিগত চৰকাৰখনৰ বিগত 7 বছৰীয়া কাৰ্যকালত ধেমাজি, জোনাই, মাজুলীতে ইত্যাদি কৰি বিভিন্ন অঞ্চলত হাজাৰ হাজাৰ লাখ লাখ মানুহে ভূমিৰ পট্টা পাইছে। একমাত্ৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওসমূহে পঞ্চায়তসমূহেহে ভূমি পট্টা পোৱা নাই। এই ভূমি পট্টা নোপোৱাৰ একমাত্ৰ কাৰণ আমাৰ ঢকুৱাখানাৰ জনপ্ৰতিনিধিজনৰ অৱহেলা আৰু তেখেতে এই গাঁওবিলাকৰ খালী মাটিবিলাক পাৰিলে চাহ বাগান, ৰবাৰ বাগান, ফিচাৰী আদি বনাবৰ কাৰণে যেনেকৈ ভীমপৰাত মাটি আজি তেখেতে লৈছে বুলি শুনিছোঁ, কিমান সঁচা নাজানো, এনেধৰণে মাটিবিলাক নিজে হস্তগত কৰি দুখীয়া জনগণক বঞ্চিত কৰিবৰ কাৰণে সন্মানীয় নৱদলে ডাঙৰীয়াই এটা কুকৌশল কৰি আছে বুলিয়ে আমি ধাৰণা কৰিছোঁ।